हेलो बंधु बान्धवीসকল আমি আজি আলোচনা কৰিম ক্লাছ 12 ইকোনমিক্সৰ চেপ্টাৰ 3 জাতীয় আয়ৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ। তো 1 নম্বৰ প্ৰশ্নটো হ'ল জাতীয় আয় কি? তো ইয়াৰ আনসাৰটো হ'ল জাতীয় আয় হ'ল দেশ এখনৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিত্তীয় বছৰটোৰ ভিতৰত অন্তিম ব্যৱহাৰ উপযোগী দ্ৰব্যৰ সৰ্বমুঠ পৰিমাণৰ মুদ্ৰাগত মূল্য। 2 নম্বৰটো হ'ল অন্তিম ব্যৱহাৰ উপযোগী বা চূড়ান্ত দ্ৰব্য কি? আনসাৰটো হ'ল যিটো সামগ্ৰীয়ে ইতিমধ্যে ইয়াৰ উৎপাদনৰ বিত্তীয় পৰ্যায় অতিক্ৰম কৰি আহিছে আৰু সামগ্ৰীটো ব্যৱহাৰৰ উপযোগী হৈছে, সেই সামগ্ৰীটো হ'ল অন্তিম ব্যৱহাৰ উপযোগী দ্ৰব্য। 3 নম্বৰ প্ৰশ্নটো হ'ল মধ্যৱৰ্তী ব্যৱহাৰ দ্ৰব্য বুলিলে কি বুজা? আনসাৰটো হ'ল যিটো সামগ্ৰীৰ উৎপাদন প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই আৰু সেই সামগ্ৰীটো ব্যৱহাৰ উপযোগী হোৱা নাই, সেই সামগ্ৰীটোৱেই হ'ল মধ্যৱৰ্তী ব্যৱহাৰ দ্ৰব্য, যেনে কেঁচা সামগ্ৰী। 4 নম্বৰ প্ৰশ্নটো হ'ল মূলধনজাত সামগ্ৰী বুলিলে কি বুজা? আনসাৰটো হ'ল যিবোৰ সামগ্ৰী মানুহে নিজে তৈয়াৰ কৰি লয় আৰু সেই সামগ্ৰীবোৰ উৎপাদন কাৰ্যত আহিলা হিচাপে ব্যৱহাৰ কৰা হয়, সেইবোৰ সামগ্ৰীয়ে হ'ল মূলধনজাত সামগ্ৰী, যেনে উৎপাদন কাৰ্যত ব্যৱহৃত নানান যন্ত্ৰপাতি আৰু আহিলা। 5 নম্বৰটো হ'ল সৰ্বমুঠ ঘৰুৱা উৎপাদন গ্ৰছ ডমেষ্টিক প্ৰডাক্ট GDP কি? আনসাৰটো হ'ল বিত্তীয় বছৰটোৰ ভিতৰত দেশৰ ভিতৰতে উৎপাদিত হোৱা সা সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ'ল সৰ্বমুঠ ঘৰুৱা উৎপাদন। 6 নম্বৰটো হ'ল জনমূৰি আয় কি? ইয়াৰ আনসাৰটো হ'ল মুঠ জাতীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি আয় পোৱা যায়, সেই আয় হ'ল জনমূৰি আয়। 7 নম্বৰটো হ'ল ব্যক্তিগত আয় কি? আনসাৰটো হ'ল পৰিয়াল আৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহে যি আয় উপাৰ্জন কৰে, সেই আয়ে হ'ল ব্যক্তিগত আয়। 8 নম্বৰ প্ৰশ্নটো হ'ল ব্যৱহাৰ উপযোগী আয় কি? আনসাৰটো হ'ল ব্যক্তি বা উৎপাদন প্ৰতিষ্ঠান একোটাই অৰ্জন কৰা মুঠ আয়ৰ পৰা ব্যক্তি বা প্ৰতিষ্ঠানে চৰকাৰক সদায় দিয়া কৰৰ পৰিমাণ বিয়োগ কৰিলে ব্যক্তি বা প্ৰতিষ্ঠানৰ হাতত যি আয় ৰৈ যাব, সেই আয় হ'ল ব্যৱহাৰ উপযোগী আয়, অৰ্থাৎ সেই পৰিমাণৰ আয় সা সামগ্ৰী কিনাত ব্যৱহৃত হ'ব। 9 নম্বৰটো হ'ল মুঠ মূল্য সংযোজন কি? আনসাৰটো হ'ল কোনো অৰ্থনীতি উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ পৰিমাণ। 10 নম্বৰটো হ'ল পূৰ্বৱৰ্তী দ্ৰব্য কি? আনসাৰটো হ'ল পূৰ্বৱৰ্তী দ্ৰব্য হ'ল সেইবোৰ যিবোৰ উৎপাদন প্ৰতিষ্ঠান এখনে এটা বছৰৰ পৰা আন এটা বছৰলৈ বিক্ৰী নোহোৱা সম্পূৰ্ণ বা অৰ্ধ সম্পূৰ্ণ দ্ৰব্য বা কেঁচা মালৰ উপস্থিতি। 11 নম্বৰটো হ'ল ক্ষয় ক্ষতিৰ ব্যয় কাক বোলে? আনসাৰটো হ'ল দ্ৰব্য সামগ্ৰী উৎপাদন কৰোঁতে যন্ত্ৰপাতিৰ দৰে মূলধনী দ্ৰব্য বাৰেপতি ব্যৱহাৰ কৰাৰ ফলত সিহঁতৰ ক্ষয় ক্ষতি হয়। এই ক্ষয় ক্ষতিৰ ফলত সিহঁতৰ মূল্য হ্ৰাস পায়, যাক ক্ষয় ক্ষতিৰ ব্যয় বা অৱক্ষয়জনিত ব্যয় বোলা হয়। 12 নম্বৰ প্ৰশ্নটো হ'ল দ্বৈত হিচাপ কাক বোলে? ইয়াৰ আনসাৰটো হ'ল ৰাষ্ট্ৰীয় আয় গণনাৰ বেলিকা কেতবোৰ মধ্যৱৰ্তী সামগ্ৰী হিচাপত দুবাৰ বা ততোধিক বাৰ ধৰা হয়, তাক দ্বৈত হিচাপ বোলা হয়। 13 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰবাহ কি? প্ৰবাহ হ'ল মজুতৰ চলমান প্ৰক্ৰিয়াৰ এটা সময়ৰ ব্যৱধানত হোৱা
আমদানি ৰপ্তানি মজুৰি কৰ আদি প্ৰবাহিত হয়। 14 নম্বৰটো হ'ল হস্তান্তৰ দেনা কাক বোলে? যিবোৰ দেনা পৰিশোধ কৰি বিনিময়ত কোনো উৎপাদনমূলক সেৱা আহৰণ কৰিব পৰা নাযায় সেইবোৰ হস্তান্তৰ দেনা বোলে। যেনে ৰাজ সাহায্য, বৃদ্ধ পেঞ্চন ইত্যাদি। বৈগ্য সামগ্ৰী আৰু মূলধনজাত সামগ্ৰীৰ মাজত পাৰ্থক্য কি? বৈগ্য সামগ্ৰী আৰু মূলধনজাত সামগ্ৰীৰ মাজত পাৰ্থক্যসমূহ হ'ল বৈগ্য সামগ্ৰীবোৰ অস্থায়ী, আনহাতে মূলধনজাত সামগ্ৰীবোৰ তুলনামূলকভাৱে স্থায়ী। 2 নম্বৰ, বৈগ্য সামগ্ৰীবোৰ এবাৰ ব্যৱহাৰ কৰিলে সেই একেইবোৰ বৈগ্য সামগ্ৰী পুনৰবাৰ ব্যৱহাৰ কৰিব পৰা নাযায়, আনহাতে মূলধনজাত সামগ্ৰীবোৰ উৎপাদন কাৰ্যত বাৰম্বাৰ ব্যৱহাৰ কৰিব পৰা যায়। 16 নম্বৰ প্ৰশ্নটো হ'ল জাতীয় আয় গণনা কৰা পদ্ধতি কেইটা আৰু কি কি? আনচাৰটো হ'ল জাতীয় আয় গণনা কৰা পদ্ধতি 3টা। সেইকেইটা হ'ল মুঠ উৎপাদন বা মূল্য সংযোজিত পদ্ধতি, ব্যয় পদ্ধতি, আয় পদ্ধতি।